আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা সমগ্ৰ ৰাজ্যৰ লগতে ঝুমুৰ মিলন বিদ্যাপীঠ হাইস্কুলতো আয়োজন কৰা হৈছে। তাৰ এক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাক সকলোকে মোৰ সকলোৱে ইয়াত সহযোগ কৰিছে। লগতে সৰস্বতী পূজা বুলি ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উল্লাস কিমান দেখা পোৱা যায় সেই কথা আমি সকলোৱে জানোৱেই বাৰু। ইয়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাজ পোছাক তেওঁলোকে পৰিধান কৰি আহিছে। ছাত্ৰীসকলে বিশেষকৈ সৰস্বতী পূজাত অতি আটকধুনীয়াকৈ অহা দেখা পোৱা যায়। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়েও সৰস্বতী পূজা উপলক্ষে তেওঁ বিভিন্ন ধৰণৰ কাম কাজ কৰি পেলাই সহায় সহযোগ কৰিছে। তেখেতৰ এই প্ৰচেষ্টা অতিকৈ শলাগিবলগীয়া। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'ব নালাগে বাৰু। ছাত্ৰীসকল বিশেষকৈ বিভিন্ন ধৰণৰ সাজ পোছাক যেতিয়া পৰিধান কৰি আহিছে, তেওঁলোকে এনেকৈ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নানা ৰঙীন পোছাক পৰিধান কৰি আহিছে আৰু তেওঁলোকে অতি আনন্দিত হৈ থকা দেখিবলৈ পোৱা গৈছে। চাওকচোন কিমান এক ধুনীয়াকৈ তেওঁলোকে শাৰী শাৰী পাতি কৰি বহি আছে। তেওঁলোকেতো ক'বই নালাগে আৰু। ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল এইটোৱে যে ছাত্ৰীসকলে তেওঁলোকে জাতীয় সাজ পৰিধান কৰি অহা দেখা পোৱা যায় আৰু এইটো এটা বিদ্যালয়ৰ নিৰ্দেশনে আছিলে। এটি খুব সুন্দৰ নিৰ্দেশনা। ছাত্ৰীসকলে বিশেষকৈ জাতীয় সাজপাৰ পৰিধান কৰি আহিলে অতিকৈ Hare